নমস্কাৰ সকলোকে মোৰ এই চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই বিশেষকৈ মাৰ্চত যি হ'বলগীয়া স্লেট পৰীক্ষা আছে সেই স্লেটৰ বাবে মই কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ, লগতে উত্তৰো লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ কিছু হ'লেও সুবিধা হ'ব। বাকী মই কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰ বাবে মই অলপ কুৱেশ্যন দিছোঁ, 30টা কুৱেশ্যন আগবঢ়াইছোঁ আপোনালোকলৈ। পৰৱৰ্তী সময়ত মই আৰু কুৱেশ্যন দিবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিলে। আৰু এনেদৰে মই নেটৰ কাৰণেও কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনিম। প্ৰথমে মই স্লেটৰ কাৰণে আনিছোঁ, যিহেতু স্লেট পালেহিয়ে মাৰ্চত আছে, গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্লেট দিব সেই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে মই ভিডিঅ'টি বনাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু ভিডিঅ'টোৰ পৰা অলপো যদি আপোনালোকৰ সুবিধা হয় মোৰ ভাল লাগিব। ঠিক আছে, এতিয়া আহিছোঁ আমি কুৱেশ্যন 30টা কুৱেশ্যনৰ আলোচনা কৰিবলৈ। প্ৰথম কুৱেশ্যনটো হৈছে যে অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা গ্ৰন্থৰ ৰচক নবীন চন্দ্ৰ শৰ্মা, শশী শৰ্মা, হেমন্ত কুমাৰ শৰ্মা আৰু লীলা গগৈ। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 লীলা গগৈ। লীলা গগৈ অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা গ্ৰন্থখন ৰচনা কৰিছিলে আৰু এই গ্ৰন্থখন 1968 চনত প্ৰকাশ পাই ওলাইছিলে। 2 নম্বৰ কুৱেশ্যনটো হৈছে যে অসমীয়া বিহুগীতৰ প্ৰথম সংকলিত গ্ৰন্থখনৰ নাম। অসমীয়া বিহুগীতৰ প্ৰথম সংকলিত গ্ৰন্থখনৰ নাম বহাগৰ গীত, বিহু আৰু হুঁচৰি গীত, বহাগী, বিহুগীত আৰু বনগীত। ইয়াৰ ভিতৰত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 বহাগী। বহাগী হৈছে অসমীয়া বিহুগীতৰ প্ৰথম সংকলিত গ্ৰন্থ। 3 নম্বৰ কুৱেশ্যনটো হৈছে যে অসমীয়া ৰিহাৰ পৰম্পৰা কোন জনগোষ্ঠীৰ পৰা আহিছে? 1 গাৰো, 2 বড়ো, 3 মিচিং আৰু 4 ডিমাছা। অসমীয়া ৰিহাৰ পৰম্পৰা অহা জনগোষ্ঠীটো হৈছে ডিমাছা। ডিমাছাসকলৰ পৰা অসমীয়া ৰিহাৰ পৰম্পৰা আহিছে। 4 নম্বৰ কুৱেশ্যনটো হৈছে যে চৈত পৰৱ কোন জনগোষ্ঠীয়ে পালন কৰে? চাহ জনগোষ্ঠী, গাৰো, ডিমাছা, বড়ো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চৈত পৰৱ পালন কৰা জনগোষ্ঠীটো হৈছে চাহ জনগোষ্ঠী। তেওঁলোকে চৈত পৰৱ পালন কৰে আৰু চৈত পৰৱৰ আন এটা নাম হৈছে চৰক পৰৱ। 5 নম্বৰ কুৱেশ্যনটো হৈছে যে চাপাপতীয়া কাপোৰ কোন জনগোষ্ঠীৰ মাজত জনপ্ৰিয়? তিৱা, মিচিং, বড়ো, আহোম। চাপাপতীয়া কাপোৰ আহোমসকলৰ মাজত বিশেষকৈ জনপ্ৰিয়। 6 নম্বৰ কুৱেশ্যনটো হৈছে যে খেৰাই কোন জনগোষ্ঠীৰ নৃত্য? তিৱা, মিচিং, বড়ো, ৰাভা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খেৰাই বড়ো জনগোষ্ঠীৰ নৃত্য। বড়োসকলৰ এটি প্ৰধান নৃত্য হৈছে খেৰাই নৃত্য। 7 নম্বৰ কুৱেশ্যনটো হৈছে যে বান্দৰ কবিতাটোৰ ৰচক হেম বৰুৱা, অমূল্য বৰুৱা, ভৱেন বৰুৱা, নৱকান্ত বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বান্দৰ কবিতাটো হেম বৰুৱাৰ। হেম বৰুৱাই বান্দৰ কবিতাটো ৰচনা কৰিছিলে আৰু কেতিয়াবা আহিব পাৰে যে বান্দৰ কবিতাটো কোনখন আলোচনীত প্ৰকাশ পাইছিলে? প্ৰথমে বান্দৰ কবিতাটি আবাহনত প্ৰকাশ পাইছিলে। আবাহনৰ হেম বৰুৱাই এই কবিতাটি প্ৰকাশ কৰি উলিয়াইছিলে। 8 নম্বৰ কুৱেশ্যনটো হৈছে যে ফেলানী উপন্যাসৰ উপন্যাসিকগৰাকীৰ নাম নৱকান্ত বৰুৱা, অৰূপা পতংগীয়া কলিতা, নিৰুপমা বৰগোহাঁই, উমাকান্ত শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফেলানী উপন্যাসৰ উপন্যাসিকগৰাকী হৈছে অৰূপা পতংগীয়া কলিতা। অৰূপা পতংগীয়া কলিতাই ফেলানী উপন্যাসখন তেখেতে ৰচনা কৰিছিল। 9 নম্বৰ কুৱেশ্যনটো হৈছে যে ভঠেলি উৎসৱ কোন মাহত পালন কৰে? বহাগ মাহ, আহিন মাহ, ভাদ, কাতি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বহাগ। ভঠেলি উৎসৱ বহাগ মাহত পালন কৰা হয় আৰু এই ভঠেলি উৎসৱক আন এটা নামেৰেও জনা যায়, তাক কোৱা হয় পাৱৰা তোলা। কেতিয়াবা আহিব পাৰে ভঠেলি উৎসৱৰ আন এটা নাম কি? পাৱৰা তোলা। আৰু এই উৎসৱ বিশেষকৈ নামনি অসমত দেখিবলৈ পোৱা যায়, অৰ্থাৎ নামনি অসমত ই প্ৰচলন হৈ আছে আৰু ই বহাগ মাহত পালন কৰা হয়। 10 নম্বৰ কুৱেশ্যনটো দিছে যে দুনৰি এবিধ কি? উৎসৱ, 2 পাত্ৰ, 3 বাদ্যযন্ত্ৰ আৰু 4 বস্ত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুনৰি এবিধ পাত্ৰ। 11 নম্বৰ কুৱেশ্যনটো দিছোঁ যে অসমীয়া সাহিত্যত দৃষ্টিপাত পুথিৰ ৰচক হেমন্ত কুমাৰ শৰ্মা, নবীন চন্দ্ৰ শৰ্মা, যোগেশ দাস, প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমীয়া সাহিত্যত দৃষ্টিপাত পুথিৰ ৰচক হৈছে হেমন্ত কুমাৰ শৰ্মা। হেমন্ত কুমাৰ শৰ্মাই অসমীয়া সাহিত্যত দৃষ্টিপাত পুথিখন ৰচনা কৰি উলিয়াইছিলে।
12 নম্বৰ কুৱেশ্যনটো হৈছে যে ফেৰেংগাদা উপন্যাসখন কাৰ জীৱনৰ আলমত ৰচিত 1 জ্যোতিপ্ৰসাদ আগৰৱালা 2 বিষ্ণুপ্ৰসাদ ৰাভা 3 শংকৰদেৱ আৰু 4 মাধৱদেৱ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফেৰেংগাদা উপন্যাসখন বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ আলমত ৰচিত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 বিষ্ণুপ্ৰসাদ ৰাভা 13 নম্বৰ কুৱেশ্যনটো হৈছে তলত দিয়া কোনখন গ্ৰন্থ ভৱভূতিৰ দ্বাৰা ৰচিত কুমাৰ সম্ভৱ উত্তৰ ৰামচৰিত কাব্যদৰ্শ কাব্যালংকাৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভৱভূতিৰ দ্বাৰা ৰচিত গ্ৰন্থখনেই হৈছে উত্তৰ ৰামচৰিত 14 নম্বৰ কুৱেশ্যনটো হৈছে যে বুৰঞ্জীয়ে পৰশা নগৰ গ্ৰন্থৰ ৰচক লীলা গগৈ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য বিৰিঞ্চি কুমাৰ বৰুৱা আৰু হেম বৰুৱা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বুৰঞ্জীয়ে পৰশা নগৰ গ্ৰন্থৰ ৰচক হৈছে লীলা গগৈ এখন গ্ৰন্থ ৰচনা কৰিছিলে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 15 নম্বৰ কুৱেশ্যনটো হৈছে যে মাই কুচুম ফাই উৎসৱ পালন কৰা জনগোষ্ঠীটো হ'ল দেউৰী খামতি বড়ো গাৰো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খামতি অৰ্থাৎ টাইসকলে এই মাই কুচুম ফাই উৎসৱবিধ পালন কৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 খামতি টাই খামতিসকল 16 নম্বৰ কুৱেশ্যনটো হৈছে যে বিৰিঞ্চি কুমাৰ বৰুৱা তলৰ কোনখন পুথিৰ ৰচক অসমীয়া লোকসাহিত্য কাব্য আৰু অভিব্যঞ্জনা বৈষ্ণৱ দৰ্শনৰ ৰূপৰেখা অসমীয়া জনসাহিত্য ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বিৰিঞ্চি কুমাৰ বৰুৱাই কাব্য আৰু অভিব্যঞ্জনা গ্ৰন্থখন ৰচনা কৰিছিলে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 17 নম্বৰ কুৱেশ্যনটো হৈছে লেংগুৱেজ গ্ৰন্থৰ ৰচক ব্লুমফিল্ড নোৱাম চমস্কি গ্ৰিয়াৰছন আৰু বাণীকান্ত কাকতি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেংগুৱেজ গ্ৰন্থৰ ৰচক হৈছে ব্লুমফিল্ড 1 নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 18 নম্বৰ কুৱেশ্যনটো হৈছে শ্ৰী হস্তমুক্তাৱলী গ্ৰন্থখন পোৱা সত্ৰখন হ'ল নতুন কমলাবাৰী সত্ৰ বৰদোৱা বৰপেটা সত্ৰ আউনীআটী সত্ৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শ্ৰী হস্তমুক্তাৱলী গ্ৰন্থখন পোৱা সত্ৰখন হৈছে আউনীআটী সত্ৰ অৰ্থাৎ অপশ্যন নম্বৰ 4টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 19 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চনেটৰ পুথিখনৰ নাম ধোপাকলি মালচ চকুলো অংগিলা প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম হৈছে মালচ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 মালচ 20 নম্বৰ কুৱেশ্যনটো হৈছে জোনাকী আলোচনীৰ প্ৰকাশৰ চন 1888 1889 1890 1891 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব জোনাকী আলোচনীখন প্ৰকাশ হৈ ওলাইছিলে 1889 চনত অৰ্থাৎ অপশ্যন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 21 নম্বৰ কুৱেশ্যনটো হৈছে মণিদীপ আলোচনীৰ সম্পাদক মহেন্দ্ৰ বৰা লক্ষ্মীনন্দন বৰা চন্দ্ৰপ্ৰসাদ শইকীয়া আৰু হোমেন বৰগোহাঁই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিদীপ আলোচনীখনৰ সম্পাদক আছিল মহেন্দ্ৰ বৰা অপশ্যন নম্বৰ 1 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 22 নম্বৰ কুৱেশ্যনটো হৈছে মৌ কাকতৰ সম্পাদক আছিল ভোলানাথ দাস বলিনাৰায়ণ বৰা পদ্মনাথ গোহাঁই বৰুৱা আৰু বেণুধৰ ৰাজখোৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৌ কাকতখনৰ সম্পাদক হৈছে বলিনাৰায়ণ বৰা অপশ্যন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 23 নম্বৰ কুৱেশ্যনটো হৈছে ভট্টদেৱৰ প্ৰথম ৰচনা কথা গীতা কথা ৰামায়ণ কথা ভক্তি ৰত্নাৱলী আৰু কথা ভাগৱত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভট্টদেৱৰ প্ৰথম ৰচনা হৈছে কথা ভাগৱত অৰ্থাৎ অপশ্যন নম্বৰ 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 24 নম্বৰ কুৱেশ্যনটো হৈছে যে বেউলা আখ্যান পুথিৰ ৰচক সুকবি নাৰায়ণ দেৱ মনকৰ পীতাম্বৰ দুৰ্গাবৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বেউলা আখ্যান পুথিখনৰ ৰচক হৈছে দুৰ্গাবৰ কায়স্থ এওঁ হৈছে পাঁচালী কবি আছিলে আৰু এই চাৰিজনেই পাঁচালী কবি আছিলে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 দুৰ্গাবৰ কায়স্থ 25 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে যে সংজ্ঞা আলোচনীৰ সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়া মহেন্দ্ৰ বৰা ভৱেন বৰুৱা আৰু নীলমণি ফুকন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সংজ্ঞা আলোচনীখন সম্পাদনা কৰিছিলে নীলমণি ফুকন অৰ্থাৎ নীলমণি ফুকনে সংজ্ঞা নামৰ এখন আলোচনীত সম্পাদনা কৰি উলিয়াইছিলে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ অভা ঊষাৰ জন্ম হৈছিল 1888 1878 1889 আৰু 1848 চনত ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অভা ঊষাৰ জন্ম হৈছিল 1888 চনত অপশ্যন নম্বৰ 1টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কেতিয়াবা এনেকুৱা কুৱেশ্যনো আহিব পাৰে যে অভা ঊষাৰ জন্ম হৈছিলতো আহিলে গতিকে নেক্সট কুৱেশ্যন আহিব পাৰে যে অভা ঊষাৰ সম্পূৰ্ণ নামটো কি ইয়াৰ সম্পূৰ্ণ নামটো হৈছে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা গতিকে এইটো কুৱেশ্যনো কেতিয়াবা আহিব পাৰে নেটত বিশেষকৈ
নাহে কিয়নো নেটত ইমানো ইজি কুৱেশ্যন নাই, কিন্তু কেতিয়াবা আহি যাব পাৰে, কিন্তু স্লেটত অহাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে এইটো চাই ল'ব। অভাউষাৰ সম্পূৰ্ণ নামটো হৈছে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা। 27 নম্বৰ কুৱেশ্যনটো হৈছে টিজ কোন জনগোষ্ঠীয়ে পালন কৰে? চাহ জনগোষ্ঠী, নেপালী, বড়ো, ডিমাচা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব টিজ নেপালীসকলে পালন কৰে, অৰ্থাৎ অপশ্যন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 28 নম্বৰ কুৱেশ্যনটো হৈছে কেকটাছৰ ফুল উপন্যাসখন কাৰ? নিৰুপমা বৰগোহাঁই, মামণি ৰয়ছম গোস্বামী, প্ৰবীণা শইকীয়া আৰু নীলিমা দত্ত। গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব কেকটাছৰ ফুল উপন্যাসখন হৈছে নিৰুপমা বৰগোহাঁই। তেখেতে এইখন উপন্যাস ৰচনা কৰিছিলে। 29 নম্বৰ কুৱেশ্যনটো হৈছে যে কাল সংহতিৰ প্ৰৱৰ্তক হৈছে ৰামচৰণ ঠাকুৰ, গোপাল আতা, বদুলা আতা, চক্ৰপাণি গোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰ্থাৎ কাল সংহতিৰ প্ৰৱৰ্তক হৈছে অপশ্যন নম্বৰ 2 গোপাল আতা। 30 নম্বৰ কুৱেশ্যনটো হৈছে যে এন ইন্ট্ৰডাকশ্যন টু আছামিজ গ্ৰন্থৰ লেখক বিৰিঞ্চি কুমাৰ বৰুৱা, বাণীকান্ত কাকতি, গোলোকচন্দ্ৰ গোস্বামী আৰু উপেন্দ্ৰনাথ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এন ইন্ট্ৰডাকশ্যন টু আছামিজ গ্ৰন্থৰ লেখক হৈছে ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী, অৰ্থাৎ 4 নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আজিলৈ ইমানেই আছিলে। আজি এই 30টা কুৱেশ্যনে মই আপোনালোকলৈ আগবঢ়ালোঁ। পৰৱৰ্তী সময়ত মই আৰু কুৱেশ্যন দিবলৈ চেষ্টা কৰিম স্লেটৰ বাবে আৰু নেটৰ কাৰণেও দিম। বাকী আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে বা অলপ হ'লেও আপোনালোকৰ সুবিধা হৈছে বুলি ভাবিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ঠিক আছে, থেংক ইউ।